নমস্কাৰ সকলোকে পুনৰ ৰুনু লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মোৰ নিজৰ হালতে মই নিজে বোৱা কেইযোৰমান চাদৰ মেখেলা আৰু এযোৰ এযোৰকৈ এতিয়া মেলি দেখুৱাম গোটেইখিনি। প্ৰথমতে লৈছোঁ এযোৰ ৰংটো ধোঁৱা বৰণীয়া হয়, এয়া দেখিছে নহয় ধুনীয়াকৈ। আৰু ছাইডত মই ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ কাপোৰযোৰ কেছ ফুলৰ। আৰু চাদৰখন দেখিছে গাত মেৰাই দিছোঁ, বহুত ধুনীয়া হয়, আহল বহল। আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া মোক গোটেইকেইযোৰ দেখা পাব। মই আটাইকেইযোৰ ধুনীয়াকৈ মেলি দেখাম। এয়া চাদৰৰ পতি আছে আৰু ব্লাউজ আছে লগতে। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু এখন মেখেলাখন কিমান দীঘল চাওকচোন। আৰু লগতে এযোৰ অন্য এযোৰ দেখুৱাইছোঁ, এযোৰো একে কালাৰ। এযোৰ ব্লাউজ পিচ নাই, খালি চাদৰ পতি আছে এইটো নিচিনাকৈ। আৰু এখন চাদৰখন এইখনো যথেষ্ট দীঘল, এয়া দেখিছে নহয়। আৰু যিসকল মোৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ নেক্সট ভিডিঅ'সমূহ দেখা পায়। মই কেৱল বোৱা কাপোৰহে দেখুৱাওঁ আৰু বিক্ৰী কৰোঁ। এইযোৰ এযোৰ ক'লা ৰঙৰ খুব ধুনীয়া চাদৰ মেখেলা হয়, মিহি আৰু যথেষ্ট খুব পাতল। এযোৰ পিন্ধি ভাল পাব যিসকলে লয়। আৰু পচন্দ লাগিলে ল'ব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব, তাতে মেছেজ কৰিব যিসকলে ল'ব বিচাৰে। আৰু দামবিলাকো হোৱাটছআপতে জানিব পাৰিব। নেক্সট এযোৰ ক'লা, এযোৰ অৰেঞ্জ কালাৰৰ ফুল আছে আৰু বুটাবিলাক মিক্স কালাৰ। এইখন মেখেলাখন খুব ধুনীয়াকৈ আহল বহল হয়। আৰু এয়া দেখিছে নহয় এইখন চাদৰখন। আৰু ছাইডত ভালদৰে চাই ল'ব ফুলবোৰ, মই ভিডিঅ'টোত আঁতৰৰ পৰা ভালকৈ দেখা নাপাব। আৰু এইখন মেখেলাখন। আৰু এইকেইটা পতিকেইটাও দেখুৱাই দিছোঁ, 6টা পতি থাকে। আৰু এযোৰ খুব ধুনীয়া কালাৰ, মেহেন্দি কালাৰ বুলিও কয়, ৰঙা আৰু সেউজীয়া মিক্স থকা। ভিডিঅ'টোত অলপ ৰঙচুৱা লাগিছে, কিন্তু প্ৰকৃততে এইটো কালাৰ নহয়। ছাইডত যিটো মই কালাৰ দেখুৱাইছোঁ সেইটোৱে অৰিজিনেল কালাৰ হয়, মানে সেউজীয়া ৰংটো আছে লগত। এইযোৰ কাৰোবাক লাগিলে ল'ব পাৰিব, খুব ধুনীয়া কালাৰৰ এযোৰ কাপোৰ। আৰু এইযোৰ এনেই ঘৰত পিন্ধিব পৰা চিম্পুল কাপোৰ, গুলপীয়া ৰঙৰ হয় এইযোৰ। ইয়াত পতি নাই, ছাইড পাৰিও নাই, ইয়াত কেৱল আগকেইটাত আছে ফুল। আৰু ছাইডত দেখুওৱা কমলা ৰঙৰ যোৰো কোনোবাই লাগিলে ল'ব পাৰিব। এইযোৰ দেখুৱাই দিছোঁ, এইযোৰ মেলি নেদেখুৱাওঁ আজি। এইযোৰো খুব ধুনীয়া কালাৰ হয়। আৰু যিসকলে ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ মোলৈ মেছেজ কৰিব, ফটো পঠিয়াই দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বহুত বহুত থেংক ইউ।